আমি ইউনাইটেড বড়ো পিপল অর্গানাইজেশন সংযুক্ত বড়ো গণমঞ্চ যেহেতু এই নিৰ্বাচনক কোন দলক কেনেকৈ আমি সহযোগ কৰিম তাৰ হৈ আপোনালোকৰ লগত মত বিনিময় কৰিব আহিছোঁ। যেহেতু আমি সংযুক্ত বড়ো গণমঞ্চ অৰাজনৈতিক সংগঠন হ'লেও যেহেতু আমি 2014 চনতে গঠন হোৱা এই সংগঠনটো বিটিটিৰ বাহিৰৰ প্ৰায় 10 লক্ষাধিক বড়ো মানুহৰ কাৰণে আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক বিভিন্ন উন্নয়নৰ কাৰণে আমি এটা সুকীয়াকৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিচাৰি আহিছিলোঁ। হয়তো সেইটো চুক্তিটো যেটো বিটিআৰ চুক্তি তাৰ স্বাক্ষৰত হ'ল আৰু লগতে এই চৰকাৰে বিজেপি চৰকাৰে আমাক এই কাউন্সিলটো গঠন কৰি দিলে। তাৰ কাৰণে আমি বিজেপি দলক অশেষ ধন্যবাদ দিছোঁ। এই চৰকাৰে যে আমাৰ বড়োসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু সেইকাৰণে আমি ভাবোঁ এই বিজেপি চৰকাৰে যে প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো সমস্যা সেইটো সমস্যা হিচাপে গণ্য কৰি পেলাই এইটো সমাধান কৰিবৰ কাৰণে উঠি পৰি লাগিছে। তাৰ উদাহৰণস্বৰূপে বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমাক প্ৰদান কৰিলে। কোচ ৰাজবংশী অট'নমাছ কাউন্সিল মৰাণ মটকসকলক দিলে আৰু বিভিন্ন জাতি জনগোষ্ঠীক লৈ এনেকৈ দিলে। আমি যিবিলাক সমস্যাক লৈ পেলাই আলোচনা কৰিছোঁ এই সমস্যাবিলাক আমি অকল বিজেপি দলৰ লগতে কৰিছোঁ, অন্য দলৰ লগত আমি কৰা নাই। গতিকে আমাৰ আশা আছে এই বিজেপি চৰকাৰ যদি পুনৰ আহে আমাৰ থাকি যোৱা যিবিলাক জ্বলন্ত সমস্যাসমূহ আছে বানপানীৰ শিক্ষা সামাজিক ক্ষেত্ৰত যিবিলাক সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। সেইকাৰণে আমি বিজেপিক আজি সমৰ্থন দিবৰ কাৰণে সংযুক্ত বড়ো গণমঞ্চই গোটেই অসমতে যিমান আমাৰ বড়ো ৰাইজ তথা অন্যান্য জাতি জনগোষ্ঠীসকলক আমি বিজেপিৰ মিত্ৰ যিটো পক্ষ তাৰ পক্ষত ভোট দিবৰ কাৰণে আমি আহ্বান জনাই আহি আছোঁ। হাগ্ৰামা মহিলাক আমি মানুহ, তেখেতে এটা সময়ত বড়ো জাতিক নেতৃত্ব দিয়া মানুহ, কিন্তু এই কাউন্সিলটো গঠন হোৱাৰ ক্ষেত্ৰত তেখেতৰ যিটো নেতৃত্বত যিটো BPF সহযোগী দল আছিলে তেওঁলোকে কিছু হকাবাদা দিয়া বুলি আমি গম পাওঁ। সেইকাৰণে আমি তেখেতসকলক এৰি পেলাই যে পুনৰ আমি বিটিটিৰ বাহিৰত থকা যিটো বিটিটিৰ নামত যিটো বঞ্চিত হৈ আছে এই বড়ো জনগোষ্ঠীটো তাৰ উন্নয়নৰ কাৰণে যিটো বিজেপি চৰকাৰে আমাক দিলে তাৰ এটা দিয়াৰ বিনিময়ত তাৰ বিপৰীতে আমি তাৰমানে বিজেপিৰ পক্ষত ভোট দিবৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ। অকল দুৰ্নীতি নহয় তে অসমৰ বিভিন্ন অঞ্চলসমূহত গৈ পেলাই আমি ৰাইজক আহ্বান জনাইছোঁ। আমাৰ যিহেতু সকলো জিলাতে আমাৰ কৰ্মকৰ্তা আছে, আমি আমাৰ জিলাৰ সকলো কৰ্মকৰ্তা যাতে বিজেপিৰ পক্ষত ভোট দিবৰ কাৰণে ৰাইজক আহ্বান জনায়।